living life every day, late at night, not okay, all I want, and I হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। বহুত দিনৰ মূৰত ভাবিলোঁ ঘৰৰ পৰা ওলাই অকণমান ফুৰি আহোঁ। ক'ত যাওঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ, তেনেহ'লে ভিডিঅ'টো চাই থাকক। আজি আমি আহিছোঁ পাঠশালাৰ এখন বহুত ধুনীয়া ৰেষ্টুৰেণ্ট, নাম হৈছে বন এপিটিউড। আপোনালোকে গুগলত চাই লোকেশ্যন পাই যাব। লগৰ দুজনীক লগ নকৰা প্ৰায় এবছৰমান হৈ গ'ল, সেইকাৰণে ভাবিলোঁ আজি দুইজনীকে লগ কৰোঁ। আৰু এজনী আগতে আহি ৰৈ আছে, এতিয়া আমি দুজনী গৈ আছোঁ। লগ কৰোঁ বুলি ভাবি থাকোঁ, কিন্তু কি হয় কোনোবাৰ যদি আজি মিলে কোনোবা এজনী নিমিলে, তেনেকৈ থাকি গৈয়ে থাকে। কিন্তু আজি গোটেইকেইজনী টাইম মিলিছে। আৰু ফাইনেলি এবছৰ পিছত লগ পাই গ'লোঁ। যিহেতু গান বাজি আছিল, সেইকাৰণে ভইচ অভাৰ কৰি দিব লগা হৈছে। আৰু আমি কথা পাতোঁতে ইমান ব্যস্ত হৈ গ'লোঁ যেন কি অৰ্ডাৰ দিলোঁ কি নাই সেয়া দেখাব নহ'লে, মানে মেনুখন নেদেখালোৱে। তেনেকেই আমাৰ খানা আহি পাই গ'ল। আৰু আছে বিৰিয়ানী দিছোঁ, সেইটো অকণমান দেৰিকৈ আহিব। এয়া চিকেন টিক্কা আৰু ফ্ৰাইড ম'ম' আহি গ'ল। ৰেষ্টুৰেণ্টৰ পৰা খাই বৈ ওলাই আহিলোঁ। যিহেতু লগৰকেইজনীক লগ পালে কথা পতাত ব্যস্ত হৈ যায়, সেইকাৰণে আৰু বহুত বেছি ভিডিঅ' কৰি থকা নাই। আৰু এতিয়া আহিছোঁ আমি উৰুলিলৈ। লগৰজনী কিবা কাপোৰ ল'ব আছে, সেইকাৰণে আহিলোঁ। ভাবিলোঁ আপোনালোকক দেখাওঁ, কোনোবাই যদি বিচাৰে আহিব পাৰিব। আৰু শুনিছোঁ ইয়াত বহুত ধৰণৰ ধুনীয়া ধুনীয়া কাপোৰ পায় আৰু দামো বহুত বেছি নহয়। তেনেহ'লে ব'লক ভিতৰলৈ যাওঁ আৰু কি আছে আপোনালোকক দেখাওঁ। বজাৰ কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। আৰু লগৰখিনিক লগ পালে জানেইতো বহুত বেছি কথা পতাত ব্যস্ত হৈ যোৱা যায়, সেইকাৰণে ভিডিঅ'ত বহুত বেছি কভাৰ কৰিব নোৱাৰিলোঁ। অলপ এনেই জাষ্ট কভাৰ কৰিছোঁ। আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত ৰীলবিলাক চাব বিচাৰে আমাৰ, তেনেহ'লে ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে। আৰু এয়া চাওক স্ক্ৰীণতো আহি আছে, তাত গৈ ধুনীয়া ধুনীয়া ৰীলছ বনাইছোঁ, আপোনালোকে চাব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব। আৰু প্ৰথমবাৰ মোৰ চেনেলটো যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। আৰু শেষত সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল।